মই যে এই ভিডিঅ'টোত লৈ আহিছোঁ কেইটামান MCQ অসমৰ ইতিহাসৰ ওপৰত যিসমূহ APSC আৰু অন্যান্য ষ্টেট লেভেল এক্সামৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহোঁ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো হৈছে নেম অফ দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ। আহোমৰ প্ৰথম ৰজা কোন আছিল? আহোমৰ প্ৰথম ৰজা আছিল চুকাফা। 1228 খ্ৰীষ্টাব্দত চুকাফাই অসমত আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল। এবাৰ আহোঁ আমি নেক্সট প্ৰশ্নটোলৈ। ইন হুইচ ইয়াৰ ছাৰ ছাদুল্লাহ মিনিষ্ট্ৰী ফৰ্ম? ছাদুল্লাহৰ মন্ত্ৰীসভা কেতিয়া গঠন কৰা হৈছিল? ছাদুল্লাহৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল 1937 এপ্ৰিলৰ 1 তাৰিখে। আৰু ছাৰ ছাদুল্লাহ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। পৰাধীন অসমৰ মুখ্যমন্ত্ৰী আছিল ছাৰ ছাদুল্লাহ আৰু স্বাধীন অসমৰ আছিল গোপীনাথ বৰদলৈ। ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ। নেক্সট প্ৰশ্নটো হৈছে মেজৰ পাৰ্ট অফ দ্য কাছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোমছ ডিউৰিং দ্য ৰিজন অফ দ্য হুইচ অফ দ্য ফলোয়িং? কোন ৰজাৰ ৰাজত্বকালত কছাৰী ৰাজবংশৰ অধিকাংশ আহোমে দখল কৰিছিল? এইটোৰ উত্তৰ হ'ল চুহুংমুং। চুহুংমুঙৰ আন এটা নাম স্বৰ্গনাৰায়ণ। এই দুটা নামে আমি মনত ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষাত আহোম নামৰ লগতে হিন্দু নামটো তেওঁলোকে সুধিব পাৰে। আৰু এই চুহুংমুঙৰ ৰাজত্বকাল আহোমৰ ৰাজত্বকালৰ 600 বছৰীয়া ৰাজত্বকালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যনবোৰ পাই থাকিবলৈ কাষৰ বেল আইকনটো বজাই দিব। তাৰপিছত আমি আহোঁ নেক্সট প্ৰশ্নলৈ। ৰাণী গাইডুলা এ ফেমাছ কেৰেক্টাৰ অফ আছাম মুভমেণ্ট বিলং টু হুইচ ট্ৰাইব? ৰাণী গাইডুলা আছিল নাগা ট্ৰাইবৰ। তাৰপাছত আছিল নেক্সট প্ৰশ্নটো মূলা গাভৰু ডাইড ফাইটিং ইংলিছ। মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? সেইটো আছিল তুৰ্বক্ষা। তুৰ্বক্ষাৰ সৈতে যুদ্ধ কৰি মূলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল। তাৰপিছত আহোঁ নেক্সট প্ৰশ্নটোলৈ। হুইচ চেঞ্চুৰী উইটনেছ দ্য গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ চৰিত পুথি? চৰিত পুথিৰ ডেভেলপমেণ্ট কিমান খ্ৰীষ্টাব্দত হৈছিল? এইটো APSC 2018ত অহা প্ৰশ্ন। প্ৰথমতে চৰিত পুথি কি আমি জানি ল'ব লাগিব। চৰিত পুথি হ'ল বৈষ্ণৱ ধৰ্মৰ ধৰ্ম প্ৰচাৰক আৰু ধৰ্মগুৰুসকলৰ যি বাণী আৰু তেওঁলোকৰ জীৱন আদৰ্শ সেইবিলাক সন্নিবিষ্ট আছে এই চৰিত পুথিত। আৰু এই চৰিত পুথিৰ বিকাশ হৈছিল 17শ শতিকাত, 17th century। নেক্সট প্ৰশ্নলৈ। ডিউৰিং হুইচ পিৰিয়ড যোগিনী তন্ত্ৰ ৱাজ ৰিটেন? 2015 APSC পৰীক্ষাত এই প্ৰশ্নটো আহিছিলে। যোগিনী তন্ত্ৰ হ'ল কালী আৰু কামাখ্যাৰ উপাসনাৰ কাৰণে যি মন্ত্ৰ সেয়া সন্নিবিষ্ট আছে এই যোগিনী তন্ত্ৰত। আৰু এই যোগিনী তন্ত্ৰ লিখা হৈছিল 14শ শতিকাত, 14th century। তাৰপিছত আৰু নেক্সট প্ৰশ্নটো এইটো হ'ল who among the following was the leader of the 1857 revolt in Assam? 2016 আৰু 13 APSC পৰীক্ষাত এই প্ৰশ্নটো আহিছে। সেয়েহে এই প্ৰশ্নটো অতিকে ইম্পৰ্টেণ্ট আৰু ইয়াৰ উত্তৰ হ'ল মণিৰাম দেৱান। 1857 আন্দোলনৰ গুৰিধৰোতা আছিল মণিৰাম দেৱান। তাৰপিছত আহোঁ নেক্সট প্ৰশ্নটোলৈ। among the following was the first Ahom ruler to officially accept Hinduism? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? APSC 2013ত আহিছিল এই প্ৰশ্নটো আৰু ইয়াৰ উত্তৰ হৈছে জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ আন এটা নাম হ'ল চুতামলা, এইটো আহোম নাম। ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ। কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই দ্য কোচ কিং? কোন কছাৰী ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? APSC 2014ত এই প্ৰশ্নটো আহিছিলে আৰু ইয়াৰ উত্তৰ হৈছে নৰনাৰায়ণ। ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ। দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ? আহোমৰ সকলোতকৈ আহোমৰ ইতিহাসৰ আটাইতকৈ পুৰণি ৰাজবংশ কি? আহোমৰ ইতিহাসৰ আটাইতকৈ পুৰণি ৰাজবংশ হ'ল বৰ্মন ডাইনেষ্টি। তাৰপিছত আহোঁ আমি নেক্সট প্ৰশ্নটোলৈ। শুক্লধ্বজ অৰ চিলাৰে ৱাজ কমাণ্ডাৰ ইন চিফ অফ হুইচ কিং? শুক্লধ্বজ যাক আমি চিলাৰে নামেৰেও জানো, কাৰ সেনাপতি আছিল? এইটো হ'ল নৰনাৰায়ণৰ সেনাপতি আছিল। কোচ ৰজা
নৰনাৰায়ণৰ তাৰপিছত আমি আহোঁ নেক্সট প্ৰশ্ন হুইচ আহোম কিং ইন্ট্ৰডিউচ পাইক চিষ্টেম পাইক প্ৰথা কোন আহোম ৰজাই প্ৰচলন কৰিছিল পাইক প্ৰথা প্ৰচলন কৰিছিল চুচেংফাৰ আন এটা নাম হ'ল প্ৰতাপ সিংহ আমি আহোম নামবিলাকৰ লগতে হিন্দু নামবিলাকো মনত ৰাখিব লাগিব পৰীক্ষাত আহোম নামো সুধিব পাৰে আৰু হিন্দু নামটো সুধিব পাৰে বন্ধুসকল মই দিয়া প্ৰশ্নসমূহ আপোনালোকে নোট কৰি ৰাখিব পাৰে নতুবা আপোনালোকে মই ডেছক্ৰিপশ্যনত পিডিএফৰ লিংকটো দিছোঁ তাৰ পৰা গৈ আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব নেক্সট প্ৰশ্নটো লৈছোঁ হু বিল্ড হিন্দু ৱৰ্শ্বিপ উমানন্দ দেৱালয় কোন ৰজাই নিৰ্মাণ কৰিছিল এইটো হ'ল গদাধৰ সিংহ চুপাটফা এইবাৰ আমি আহোঁ নেক্সট প্ৰশ্নটো লৈ ইন হুইচ ৰিজন দ্য মোৱামৰীয়া ৰেভলিউশ্যন ষ্টাৰ্টেড মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল এটা গুৰুত্বপূৰ্ণ ঘটনা মোৱামৰীয়া বিদ্ৰোহ আৰু এইটোৰ উত্তৰ হ'ল লক্ষ্মী সিংহৰ দিনত এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত এই মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল এই দুটা প্ৰশ্ন আমি একেলগে কভাৰ কৰিছোঁ আচলতে প্ৰশ্নসমূহ এনেকুৱাভাৱে লোৱা হৈছে যে যিকোনো তাৰ ৰিলেটেড যিকোনো প্ৰশ্ন আহিলে আমি উত্তৰ দিব পাৰোঁ সকলোবোৰ প্ৰশ্ন আমি এনেদৰে লৈ থাকিম ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন অন হুইচ ডে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল আমি সকলোৱে জানো 1826 চন কিন্তু 1826 চনৰ কিমান তাৰিখে স্বাক্ষৰিত হৈছিল আমি হয়তো নাজানো বহুতে কনফিউজ থাকিব পাৰোঁ সেইকাৰণে এনেকুৱা প্ৰশ্নসমূহ লোৱা হয় APSCটো আহে এনেকুৱা প্ৰশ্ন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 24 ফেব্ৰুৱাৰী 1826 1826 চনত 24 ফেব্ৰুৱাৰীত এটি গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ বেটল অফ পথৰঘাট ৱাজ হেপেন অন পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল পথৰুঘাটৰ ৰণ হৈছিল 28 জানুৱাৰী 1894 এইটো এটা গুৰুত্বপূৰ্ণ এই পথৰুঘাটৰ ৰণত 140 জন শ্বহীদ হৈছিল একেদিনাই পুলিচৰ গুলীত আৰু এই পথৰুঘাটৰ ৰণক আমি অসমৰ জালিয়ানাবাগ বুলিও জানো ইয়াৰ পাছত আহোঁ আমি নেক্সট প্ৰশ্নটোলৈ In which book the Chinese traveler Huensang wrote about his visit to Kamrup? Huensang কোনখন গ্ৰন্থত কামৰূপলৈ অহাৰ কথা উল্লেখ কৰিছিল কামৰূপলৈ হুৱেনচাং আহিছিল ভাস্কৰ বৰ্মনৰ দিনত আৰু তেওঁ লিখিছিল কিতাপখন CUK আৰু ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক এই তিনিটা প্ৰশ্ন গুৰুত্বপূৰ্ণ তাৰপিছত আহোঁ নেক্সট প্ৰশ্নটোলৈ হুইচ ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোমৰ শেষ ৰাজধানী কি আছিল আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট তো গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ দ্য নেম অফ কম্প'জাৰ অফ হস্তি বিদ্যাৰ্ণৱ কোনে লিখিছিল হস্তি বিদ্যাৰ্ণৱ হ'ল এখন হাতীৰ ওপৰত লিখা হাতীৰ বিষয়ে লিখা এখন গ্ৰন্থ আৰু এইখন লিখিছিল সুকুমাৰ বয়কাস্থই তো বন্ধুসকল এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টো